Hello guys, welcome to my channel. মোৰ ক্ৰিয়েটিভ ব্লগবিলাকত মই আপোনালোকক কিছুমান নতুন ধাৰণা দিবলৈ সদায় যত্ন কৰিম। গতিকে মোৰ ভিডিঅ'বোৰৰ মাজেৰে মোৰ কথাবোৰৰ মাজেৰে আপোনালোকৰ মনতো কিছুমান নতুন চিন্তাৰ যদি উন্মেষ হয় মোৰ ভাল লাগিব। গতিকে আজি যিহেতু কাতি বিহু, আমাৰ পৰম্পৰাগত যি তিনিটা বিহু, আমাৰ জাতীয় তিনিটা বিহুৰ মাজৰ এটা অতি উল্লেখযোগ্য বিহু হৈছে কাতি বিহু, যাক কঙালী হিচাপেও জনা যায়, কঙালী বিহু। গতিকে এই বিহুৰ অন্যতম এক আমি যি নিয়ম বা পৰম্পৰাগতভাৱে আমি যি কৰোঁ সেয়া হৈছে তুলসী পূজা। গতিকে কাতি বিহুৰ যি গুৰুত্ব সেয়া আপোনালোকে সকলোৱে জানে, আৰু কাতি বিহু তুলসী পূজা সকলোৱে কৰে আৰু অন্যান্য পৰম্পৰাও থাকে। গতিকে কাতি বিহুৰ তুলসী পূজাৰ যি ৰহস্য, সেই ৰহস্যৰ বিষয়ে আজি মই আপোনালোকক অকণমানকৈ ক'ম। গতিকে আশা কৰিছোঁ সকলোৰে ভিডিঅ'টো চাই খুব ভাল লাগিব আৰু সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু আশা কৰিম মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু আপোনালোকক যিমান দূৰ পাৰোঁ জনাবলৈ মই যত্ন কৰিম তুলসী দেৱীৰ জন্ম ৰহস্য। আমিনো তুলসী পূজা কিয় কৰোঁ বা তুলসী পূজাৰ কিয়ে বা গুৰুত্ব, সেই বিষয়ে মই থুলমূলকৈ আপোনালোকক ক'বলৈ যত্ন কৰিম। আশা কৰিছোঁ সকলোৰে ভাল লাগিব। তুলসী দেৱীৰ জন্ম ৰহস্য অনুসৰি গোলকধামত শ্ৰীকৃষ্ণৰ প্ৰিয় আছিল সুদামা, আৰু দাসী আছিল ৰাধাৰ প্ৰিয় সখী গোপিকা। ৰাধাই কৃষ্ণৰ প্ৰতি গোপিকাৰ দুৰ্বলতা দেখি মানৱী ৰূপে পৃথিৱীত জন্ম ল'বলৈ অভিশাপ দিছিল, আৰু সুদামাই গোপিকাক ভাল পাইছিল। এই কথা ৰাধাই জানি দৈত্যবংশত জন্ম ল'বলৈ সুদামাক অভিশাপ দিলে। পৰৱৰ্তী সময়ত সুদামা হংসচুৰ হৈ দৈত্যবংশত গোপিকা ৰজা ধৰ্মধ্বজা পুত্ৰী বৃন্দা ৰূপে জন্ম ল'লে। অভিশাপ মুক্তিৰ বাবে নাৰায়ণক স্মৰণ কৰিলে হংসচুৰ আৰু বৃন্দাৰ বিবাহ সম্পন্ন হ'ল। দেৱতাৰ ওপৰত হংসচুৰে অত্যাচাৰ কৰিব ধৰিলে। উপায় বিচাৰি দেৱতা নাৰায়ণৰ কাষ চাপিল। জানিব পাৰিলে যে বৃন্দাৰ সতীত্ব হানি নহ'লে হংসচুৰ নমৰে। বৃন্দাৰ অভিশাপৰ ভয়ত দেৱতাই সতীত্ব হানিলৈ ভয় কৰাত ভগৱান বিষ্ণুৱে দায়িত্ব ল'লে। শিৱৰ লগত হংসচুৰৰ যুদ্ধ লাগিল। তেনেতে বিষ্ণুৱে হংসচুৰ বেগ ধৰি বৃন্দাৰ ওচৰত গ'ল। সতীত্ব হানি হ'লত বৃন্দাই অভিশাপ দিলে পৃথিৱীত শিলাম্বিত হৈ জন্ম ল'ব। ভগৱান বিষ্ণুৱে যে আছিল সেই কথা জানি বৃন্দায়ো তেওঁৰে চৰণত আত্মসমৰ্পণ কৰিলে। আশীষ পাই বৃন্দাই পৰৱৰ্তী সময়ত পৃথিৱীত বৃন্দাবন নামৰ ঠাইত কাতি মাহৰ পূৰ্ণিমা তিথিত তুলসী নামে জন্ম ল'লে, আৰু দেৱী বৃন্দাৰ শুশ্ৰূষাৰ কাৰণে পৃথিৱীত তুলসী দেৱীক স্থান দিলে পৃথিৱীৰ হোৱা বৃক্ষৰ ভিতৰত শ্ৰেষ্ঠ হ'ব। দেৱতাৰ পূজাত তুলসী ব্যৱহাৰ হ'ব, আৰু শিলাম্বিত হৈ থকা বিষ্ণুক পৃথিৱীত যাক শালিগ্ৰাম বুলি কোৱা হয়, তুলসী দি পূজা কৰিলে সকলো মনোকামনা পূৰ্ণ হ'ব। জানি থোৱা সকলোৰে বাবে ভাল যে শালিগ্ৰাম যিসকলৰ ওচৰত থাকে তেওঁক সাক্ষাৎ বিষ্ণুৱে তেওঁক লগ দি থাকিব বুলি বিশ্বাস কৰা হয়। গতিকে আপোনালোকে সকলোৱে গম পালেই যে তুলসী পূজাৰ ৰহস্যনো কি হয় আৰু প্ৰকৃততে তুলসী কোন আছিল। গতিকে এনে বহু আখ্যান আছে, আৰু যিসকলে আমাৰ ৰামায়ণ মহাভাৰত অধ্যয়ন কৰিছে বা গীতা পাঠ কৰিছে তেওঁলোকে ইতিমধ্যে বহু কথা জানিব পাৰি, আৰু আমি অল্পমতি মনুষ্যই আমি বহু কথা জানিও আচলতে আমি অল্পজ্ঞানী হৈও থাকি যাওঁ। কিন্তু যিয়ে নহওক আমি কথাবোৰ জানিবলৈ যত্ন কৰোঁ, আৰু আমাৰ যৎপৰোনাস্তি আমি যত্ন কৰোঁ আমি পৰাপক্ষত মানুহৰ মনত আঘাত নকৰিবলৈ, আমি ভগৱানৰ প্ৰিয় হৈ থাকিবলৈ আমি সদায় যত্ন কৰোঁ। গতিকে আজি কাতি বিহুৰ এই পবিত্ৰ দিনত পবিত্ৰ তুলসীৰ পূজা কৰি সকলোৰে মনৰ কামনা পূৰণ হওক, সকলোৱে আগন্তুক জীৱনত সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু এটা কথা আমি ছাত্ৰী জীৱনৰ পৰা সদায় বিশ্বাস কৰিছিলোঁ, যদিও তুলসী পূজাৰ ৰহস্য আমি গম পোৱা নাছিলোঁ, তেতিয়াৰ পৰা এটা কথা বিশ্বাস কৰিছিলোঁ, জ্যেষ্ঠজনৰ মুখতো শুনিছিলোঁ যে তুলসী পূজা কৰিলে সৰস্বতী দেৱী বাগদেৱী আমাৰ কণ্ঠত বোলে স্থান পায়, আমাৰ পঢ়া শুনাত আমি আগবাঢ়ি যাবলৈ আমাৰ আশীৰ্বাদ আমি লাভ কৰোঁ সৰস্বতী দেৱীৰ। গতিকে এই কথা আমি বিশ্বাস কৰিছিলোঁ। যিয়ে নহওক এই সকলোবোৰ কথা একত্ৰিত হৈ এটাই কাৰণ, আমাৰ মনোবাঞ্ছা পূৰ কৰিবলৈ আমি ভগৱানৰ প্ৰিয় হ'ব লাগিব।
তাৰ লগতে আমি মানুহৰ প্ৰিয় হ'ব লাগিব, আমি নিজৰ ব্যৱহাৰেৰে সকলোৰে ওচৰত প্ৰিয় হ'ব লাগিব। আৰু যেতিয়া আমি প্ৰত্যেকজন মানুহৰ মনত, প্ৰত্যেকজন মানুহৰ অন্তৰত আচলতে ভগৱানে ঠাই লয়। গতিকে প্ৰত্যেকজন মানুহৰ প্ৰিয় হৈ থাকি আমি আমাৰ জীৱনত সদায় ভাল কামেৰে উজলি থাকিবলৈ যত্ন কৰিব লাগে। এইখিনিকে আজি ক'লোঁ। পৰৱৰ্তী সময়ত পুনৰ এটা সুন্দৰ ভিডিঅ'ৰে আপোনালোকৰ ওচৰলৈ আহিম। ঠিক আছে, তেনেহ'লে কাতি বিহুৰ শুভেচ্ছা পুনৰবাৰ জনাইছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। থেংক ইউ।